কৰি নাপায় তো আমি দেখিবলৈ পাইছোঁ এইটো বছৰে বিটিচি চৰকাৰ যেতিয়া সমাপ্ত হ'ল তাৰ আগে আগে বেকডেটত চাকৰি দিয়া বুলি আমি বহুত মিডিয়াত আমি গম পাইছোঁ তো ইয়াৰ কাৰণে UPPL দলে তদন্ত কৰিবৰ কাৰণে চৰকাৰক আবেদন জনাইছিল কেছ দিয়া হৈছিল সেই হিচাপত এই চাকৰি বাকৰি দিয়া ফাইলটো 20টা ফাইল মানে অলৰেডি CID সেইটো জব্দ কৰিছে তো ইনকুৱাৰী হ'ব লাগে নিকা হ'ব লাগে ট্ৰান্সপাৰেন্স হ'ব লাগে আৰু দুখীয়ে কিবা পাব লাগে পানিশমেন্ট পাব লাগে তো গতিকে যেহেতু BPF দলে এনেকুৱা ৰাজনীতি কৰিলে মানে ৰাইজে এতিয়া ৰাজনীতি বুলি ক'লে মানে বিশ্বাস কৰিবলৈ টান পাইছে যে এনেকুৱা হাব দেখি পালে ৰচিদ আলুকুৱা হাব বুলি ভাবে ঠিক তেনেকুৱা আমাৰ BTC অঞ্চলত ৰাজনীতি বুলি ক'লে মানে আমাৰ ৰাইজে মানে বিশ্বাস কৰিবলৈ টান হ'ল তো গতিকে এটা UPPL দলে সেই ৰাইজৰ বিশ্বাসটো আমি কেনেকৈ ঘূৰাই লৈ আনবা পাৰোঁ সেইটো অপ্ৰাণ আমি চেষ্টা কৰি আছোঁ আৰু জগদীশ চৰকাৰ মহোদয় তেখেতে 3টা বিভাগৰ EM আছিলে 5 বছৰত আমাৰ মদিবাৰী সমষ্টিত বহুত কাম কৰিব লগা আছিলে তেখেতে নকৰিলে অকল দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিল যাৰ বাবে গেৰুৱাত কাম্পাহলাত তথা সুগুনবাহিত নোৱা নদীয়ে মাথাউৰি নিৰ্মাণ নোহোৱা কাৰণত মানে এই মাথাউৰি ছিঙি পিনি মানে বানপানী এনেকুৱা সৃষ্টি কৰিলে য'ত 20-25খন গাঁৱৰ ৰাইজে মানে প্লাবিত হ'ল আৰু বহুত ক্ষতিগ্ৰস্ত হ'ল এনেকুৱা কলচি নদীত মাথাউৰি নাই উত্তৰ ভকলিকান্দা দক্ষিণ ভকলিকান্দা আপোনাৰ খাসৰনতালি নেজদোলা আমগুৰি আৰু ভোলাবাৰীত মাথাউৰি ছিগিছে আৰু শ কৃষিজীৱী ৰাইজৰ ক্ষতিগ্ৰস্ত হ'ল তো এক প্ৰকাৰ তেখেতে 5 বছৰ ভূমি সংৰক্ষণ বিভাগত EM আছিলে তো তেখেতে কেনেকৈ ভূমি সংৰক্ষণ কৰিব লাগে এইবিলাক তেখেতসকলে স্কেম কৰিব লাগিছিলে কিন্তু আমি দেখিবলৈ পাইছোঁ যে সেই অঞ্চলত য'ত দুৰ্বল মাথাউৰি আছিল বা মাথাউৰি নাছিলে এইবিলাকত মানে তেখেতসকলে মাথাউৰি নিৰ্মাণ কৰা নাই গতিকে ৰাইজে এতিয়া তেখেতসকলৰ ওপৰত অতিষ্ঠ হৈছে তেখেতসকলক বেয়া পাইছে আৰু সঁচা অৰ্থত পৰিৱৰ্তন বিচাৰিছে তো দুখী সাব্যস্ত হ'লে দুখীয়ে পানিশমেন্ট হোৱাটো আমি বিচাৰোঁ এই কোনোবা জগদীশ চৰকাৰ হওক বা আমাৰ হাগ্ৰামাই হওক বা কোনোবা কোনজনেই হওক যোনে মানে কালপ্ৰি কিবা হয় দুখী সাব্যস্ত হয় তেখেতসকলে পানিশমেন্ট হোৱাটো মই এজন কেণ্ডিডেট হিচাপে বা এজন ৰাইজ হিচাপে মই সেইটো বিচাৰোঁ যদি আগন্তুক দিনত ময়ো কৰবা নহয় কৰবা দুৰ্নীতি যদি লিপ্ত হয়